হাই দোস্ত, মিটিঙত যাবলৈ ওলাইছোঁ আমি। এতিয়া গা-পা ধুলোঁ, কাপোৰ কানিখিনি পিন্ধিলোঁ। তাৰপিছত আমি চোনপুৰি আজি মিটিঙত যাম কংগ্ৰেছত। তো আপোনালোকে মোৰ লগত থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তো মোৰ কাপোৰখিনি পিন্ধা কমপ্লিট হ'ল। এতিয়া মই ঘৰৰ পৰা ওলাম। তো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাই আছোঁ চোনতুলি মিটিঙত কংগ্ৰেছৰ। তো আপোনালোকে চাই থাকক, যাই আছোঁ। এই এনকে যাই পেলাই আমি চোনতুলিত যাম, বাইকেৰে যাম। তো আমি যাই আছোঁ এতিয়া। আগত মোৰ ফ্ৰেণ্ড আছে। হাই মজবুল ক'ত আহিছে না নাই? ঠিক আছে। যাই আছো সোণতুলিলৈ যাই আছো, সকলোৱে একেলগে মিটিং চাবলৈ। যাই আছো সোণতুলিলৈ ওলাই আমি, সোণতুলিলৈ যাই আমি মিটিং চাম সকলোৱে একেলগে। হাই ফ্ৰেণ্ডসকল, মোৰ পিছত আছে মোৰ দাদা বাইক লৈ আহি আছে। আহিব সি আমাৰ লগতে আহি আছে। তো ফ্ৰেণ্ড, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, সকলোকে চাই থাকা। আমি যাই আছোঁ এতিয়া বাইকেদি। তোমালোকে মোৰ লগত থাকিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আগত মোৰ দাদা এই বাইক লৈ যাই আছে। সি বহুত সময় পিছত তাক দেখা পালোঁ। দাদা আহা 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 আহি থাকা। ৱাও, আহি থাকা। যাম আজি চোনতুলিতে যাম, কংগ্ৰেছৰ মিটিং চাম আমি সকলোৱে একেলগে। হাই ফ্ৰেণ্ডসকল, তোমালোকে চাই থাকা। আজি সোণতুলিত আহা সোনকালে আহা। আগত গ'ল মোৰ দাদা। ৰখা আহা। জানুই তোমালৈ দেখা পাম। ৱাও, ওয়ান্ডারফুল ব্রো, আহি থাকা পিছে। ওয়াও ব্রো, আহা মিটিং চাবলৈ যাম আমি সকলোৱে একেলগে। আমি কংগ্ৰেছৰ মিটিং। তো বন্ধুসকল, তোমালোকে চাই থাকিবা, ভিডিঅ'টো স্কিপ নকৰিবা। আৰু মোৰ ইউটিউব চেনেলত আমিনুল মিডিয়া বুলি চাৰ্চ কৰিলে মোৰ ভিডিঅ'বিলাক পাই থাকিব। আৰু ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ এটা লাইকৰ বাবে, এটা কমেণ্টৰ বাবে মই ভিডিঅ'বিলাক বনাওঁ। আপোনালোকৰ সহযোগিতা পোৱাৰ কাৰণে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে আমাৰ লগত থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি দোকানত ৰখিম। দোকান আহি পালোঁ, কিবা কিবি খাই ল'ম। অ'কে ব্ৰ, ৰখাই দিয়া ব্ৰ, কিবা কিবি লৈ আহোঁ। এতিয়া দোকানত আহিছোঁ মই, কিবা খোৱাৰ কাৰণে লৈ যাম। পানী দিয়া, পানীৰ বটল এটা দিয়া। ললো পানীৰ বটল, এতিয়া খাই লওঁ। ব্ৰ, পানী খাবা নেকি? খোৱা, খাই লোৱা।
এতিয়া আমি যাই আছো আকৌ কি হ'ল ব্ৰ বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল কিয় বেয়া হ'ল নেকি বাইক আকৌ ঠিক হৈ গ'ল বাইক আকৌ আমি যাবলৈ আৰম্ভ কৰিলোঁ তো আপোনালোকে এয়া আমি সোণতলিত আহি পালোহি এয়া সোণতলি হয় এইটো ইয়াতে কংগ্ৰেছৰ আজি মিটিং আছে ইয়াতে মিটিং আহি পালোঁ দৰ্শকসকল আপোনালোকে চাই থাকক বন্ধুসকল দোস্তসকল এই আমি আহি পালোঁ উপস্থিত হ'লোঁ সোণতলি মিটিঙত ইয়াতে আজি বাইকখন পাৰ্কিং কৰি থৈ আহা সোনকালে আহিবা দে এয়া আমি গেটৰ ভিতৰত সোমাই যাম ৱাও আকৌ কিবা কিবি চেক কৰে ইয়াতে চেক কৰি আছে মোক চেক কৰা শেষ এতিয়া আমি আগত যাই আছোঁ একেবাৰে সন্মুখত যাম একেবাৰে সন্মুখত চাই আহোঁ নন্দিতা বাইদেৱে ভাষণ মাৰি আছে এতিয়া নন্দিতা বাইদেউ ভাষণ মাৰি আছে এতিয়া আমি তাত যাই ভিডিঅ'বোৰ কৰি আনিছোঁ একেবাৰে সন্মুখত যাম চাইট ল'ব দাদাসকল চাইট লওক অলপমান আগলৈ যাবলৈ দিয়ক চাইট লওক দাদাসকল যাবলৈ দিয়ক অকণমান আগত প্ৰায় আমি সন্মুখত আহি আছে ওয়ান্ডারফুল ভাই কংগ্রেসের মিটিংত হেলিকপ্টার আহিছে ভাই সোণতলি মিটিংত আহিলোঁ আমি সরকার আইস আপনারা সকলে এবার সরকার জিন্দাবাদ দিব কংগ্রেস জিন্দাবাদ জিন্দাবাদ কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ जिंदाबाद जिंदाबाद जी का स्वागत करेंगे हमारे मौके से आप लोग आपको मस्त हजार हजार प्रणाम है स्वागत है तो इसलिए आपके लिए एक जोरदार तालियां हमारे मौके को लगाइए भूपेश जी वेलकम 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 भूपेश जी स्वागतम भूपेश जी जिंदाबाद भूपेश जी जिंदाबाद भूपेश जी जिंदाबाद भूपेश बागल जिंदाबाद भूपेश बागल भूपेश बागल भूपेश बागल भूपेश बागल भूपेश बागल थैंक यू धन्यवाद সকলে নিজৰ নিজৰ আসন গ্ৰহণ কৰিব ইতিমধ্যে আমাৰ মাজত আমাৰ সকলোৰে অতি মৰমৰ অতি শ্ৰদ্ধাৰ আৰু আজি আমি সকলোৱে ইমান সময় অপেক্ষা কৰি থকা আমাৰ আজিৰ সভাৰ মধ্যমণি সুদূৰ ছত্তীশগড়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেশ বাঘেল ডাঙৰীয়া আহি উপস্থিত হৈছেহি এতিয়া আৰু আমাৰ মঞ্চত থকা অতিথিসকল শ্ৰদ্ধাৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতি সমন্বিত বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত হোৱা বক আৰু ছয়গাঁও ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ' ইমানেই শেষ তো এতিয়া আমি কলাঘৰলৈ